মেডিকেলে এনেকে কাগজ পত্ৰ এনেকে নিদিয়ে। কাগজ পত্ৰ দিব লাগিব ন ৰিচাৰ্জ কৰি এনেকে নিদিয়ে নিদিয়ে কাগজ লৈ আহি আছে ফোনটো দেখা পাই কি মেডিকেল মন্দিৰটো আছে নহয় মেডিকেল মোৰ নাম ৰুবুল দাস, মোৰ ডকুমেণ্টছ আছে। 1 টকা আপোনাৰ গণেশগুৰি পালো। তাৰপিছত তেখেতক মই সুধিলো দাদা ক'ত যাব, তেখেতক ক'লে কি ৰেপিড' নেকি? মই কৈছো হয় ৰেপিড', মই অফলাইনত যাম। তাক ক'লে যে মই টকা 50 টকা দিম, পল্টন বজাৰ যাম। মই যাম অকণমান অহাৰ পিছত কয় এটা কথা কওঁ বেয়া পাবা নেকি? মই কি এইটো ব্ৰহ্মপুত্ৰত পেলাই তোমাৰ এক্সট্ৰা পইচা দিম। মই তেতিয়া কৈছো যে এইটোতো বহুত ডাঙৰ কথা। তেতিয়া মই দাদা দুজনক মাতিলো, মাতি পেলাই মই কথাখিনি যাতে মোৰ বিপদ নহয়।